পাৰে পৰা নেৰা নেপেৰা বৰষুণ, যাৰ ফলত লোকসকলে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা হৈছে। সেই গতিকে ময়ো বৰষুণক কেৰেপ নকৰি এনেদৰে ওলাই গুচি আহিলোঁ লাহৰীঘাটৰ টেঙাগুৰি অঞ্চলৰ বড়ো হলুকান্দা নামৰ গাঁওখনলৈ। বন্ধু বান্ধৱীসকল, কিয়নো আহিছোঁ এই গাঁওখনলৈ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাই আছোঁ। বন্ধু বান্ধৱীসকল, মই আপোনালোকক দেখুৱাই আছোঁ মোৰ পিছফালে এইটো দেখিছেনে, এইটো হৈছে বড়ো হলুকান্দা ঈদগাহ মৈদান। এই ঈদগাহ মৈদানত বহুত গাঁৱৰ লোকসকলে নামাজ আদায় কৰে ঈদৰ উপলক্ষে। আৰু মই এইটো কাৰণে আপোনালোকক দেখুৱাব বিচাৰিছোঁ কাৰণ এই ঈদগাহ মৈদানৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈ মাত্ৰ 100 মিটাৰ বাকী আছে। আৰু এই লোকসকলৰ কাৰণে দুৰ্ভাগ্যৰ কথা এইটোৱে যে এই ঈদগাহ মৈদানটো হয়তো এই বছৰে থাকিব, নহ'লে গৰাখহনীয়াত যা যোৱাৰ সম্ভাৱনা বেছি। বন্ধুসকল, এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এই নদীৰ পাৰত চাওকচোন ঈদৰ উপলক্ষে দোকান বজাৰ দিছে, চাওক মেলা দিছে, মেলা সৰু সুৰা এখন মেলা। আৰু এই এটা দেখিছেনে, ইয়াত দেখিছেনে, এইটো হ'ল কি সমূহ মানৱ গোষ্ঠীলৈ ঈদৰ মুবাৰক এখন ঈদ। চাওক বন্ধু বান্ধৱীসকল, এয়া চাওক, চাওক বন্ধু বান্ধৱীসকল, এয়া বৰষুণত তিতি তিতি সকলো লোকে নামাজ আদায় কৰিছে। চাওক ত্ৰিপাল বান্ধি দিছে যদিও এয়া কি অৱস্থা হৈছে চাওক, কাৰণ দপদপীয়া বৰষুণ এফালে বৰষুণ চিন্তা, আনফালে হৈছে গৰাখহনীয়া। চাওক বন্ধু বান্ধৱীসকল, চাওক পানীবিলাক কেনেকৈ পেলাব ধৰিছে, চাওক সব ভিজি গ'ল, তিতি গ'ল, সব তিতি গ'ল, তিতি গ'ল চব, চব তিতি গ'ল, এইবিলাক তিতি গৈ কি অৱস্থা হৈ গ'ল চাওক। এয়া হৈছে গৰাখহনীয়া অঞ্চলৰ দুৰ্দশা। চাওক ময়ো সম্পূৰ্ণৰূপে ভিজি গ'লোঁ। এয়া সকলোৱে ভিজি গ'ল, এয়া চাওক সম্পূৰ্ণৰূপে অৱস্থা। এইফালে আনফালে আছে ব্ৰহ্মপুত্ৰ।